Welcome back to my channel Homemaker Purnima. আজি বহু দিনৰ মূৰত এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ ঘৰুৱা কাম-কাজৰ ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই মই মোৰ ঘৰৰ ওপৰতে মানে চাদৰ ওপৰত অলপ খেতি কৰিছিলো পুলিবোৰ লগাইছিলো ফ্ৰেঞ্চ বিনৰ আৰু ধুনীয়াকৈ ডাঙৰ হৈছে ভাবিলো অলপ খুচৰি তাতে গোবৰ শুকান গোবৰ দিছো যাতে ভাল হয় এনেকৈ কেতিয়াবা মাজে মাজে এনেকৈ কাম কৰি ভাল লাগে আৰু এয়া ৰহিম ভাই গোবৰ দি আছে আৰু অকণমানিও এয়া নিজে কামত লাগি আছে তাই এইবিলাক সৰু সৰু পুলিবিলাক খুচৰি থকা দেখিছে আৰু এইবিলাক খুচৰি আছে এইবিলাকতো গোবৰ দিয়া হৈ গ'ল আৰু মই কামত লাগিলে তাই আহি যায় তাইও সমানে সমানে কাম কৰি থাকে এয়া তাই কৰি আছে কাম আৰু এয়া 20 দিন মানৰ পিছত খুব ধুনীয়াকৈ ফ্ৰেঞ্চ বিনবোৰ লাগিলে ডাঙৰ হ'ল আৰু এয়া মই এখৰাহি চিঙিও আনিলোঁ আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট কৰিব আৰু নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিওটি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ